নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ বাৰু ভালনে? আশা কৰিছোঁ নিশ্চয় ভালেই হ'ব চাগে। বন্ধুসকল, মই বিকে আপোনালোকক পুনৰবাৰ মোৰ এই ইউটিউব চেনেল i.বিকেলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান আচৰিত ধৰণৰ সাঁথৰ। গতিকে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমাৰ প্ৰথম সাঁথৰটো হৈছে অসম দেশৰ ভীষণ কথা, কি গছৰ পাত তিতা। বন্ধুসকল, প্ৰথম সাঁথৰটো সহজেই দিছোঁ, আপোনালোকে অকণমান ভাবিলেই পাৰিব। গতিকে উত্তৰটো আপোনালোকে তলত কমেণ্টত জনাই দিব। আপোনালোকৰ সময় ইয়াত টিক টিক আৰম্ভ হৈ গৈছে। বন্ধুসকল, উত্তৰটো বিচাৰি পালেনে বাৰু? উত্তৰটো হৈছে নিমপাত। আজি আমাৰ দ্বিতীয় সাঁথৰটো হৈছে অসম দেশৰ বিষম ঠাই, কি গছৰ পাতে মানুহ খায়। বন্ধুসকল, এইটো কিন্তু একদম আচৰিত সাঁথৰ, আপোনালোকে ভাবকচোন বাৰু। উত্তৰটো বিচাৰি পালেনে বাৰু? উত্তৰটো কিন্তু অলপ বেলেগ ধৰণৰ। উত্তৰটো হৈছে চুৰাট পাত। আজিৰ ৩ নম্বৰৰ সাঁথৰটো হৈছে আগৰ আখৰটো বা, মাজৰটো নকওঁ যা, শেষৰটো চ, সাঁথৰটো ক। বন্ধুসকল, কওকচোন বাৰু সাঁথৰৰ উত্তৰটো। বন্ধুসকল, উত্তৰটো বিচাৰি পালেনে বাৰু? উত্তৰটো হৈছে বাকচ। আজিৰ ৪ নম্বৰৰ সাঁথৰটো হৈছে আগ ৰাতি ঢাকোনত যায়, পুৱাতেই উদঙাই খায়। বন্ধুসকল, এই বস্তুটো আপুনিও খাই পাইছে চাগে, তেতিয়াহ'লে ভাবকচোন বাৰু কি। আৰু যদি নাজানে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, মইতো আছোৱেই উত্তৰটো আপোনালোকক জনাবৰ বাবে। বন্ধুসকল, আপোনালোকে বাৰু উত্তৰটো বিচাৰি পালেগনে? উত্তৰটো হৈছে পঁইতা ভাত। আমাৰ আজিৰ ৫ নম্বৰৰ সাঁথৰটো হৈছে আহল বহল চোতাল, নাই কোনো ৰিজাৰ্ভাৰ, মানৱকে পানী দিয়ে ধাৰাসাৰ। বন্ধুসকল, এইটো অলপ আচৰিত ধৰণৰ সাঁথৰ, আপোনালোকে বাৰু ভাবকচোন উত্তৰটো। বন্ধুসকল, উত্তৰটো পালেগনে বাৰু আপোনালোকে? উত্তৰটো হ'ব বৰষুণ। বন্ধুসকল, আজিৰ ৬ নম্বৰ সাঁথৰটো হৈছে একগত মুণ্ডা, দশগত শিৰ, হাবিৰ মাজত পৰি আছে পুঙালা শৰীৰ। এইটো অলপ খেলি মেলি লাগিব পাৰে আপোনালোকৰ, তথাপি ভালকৈ আপোনালোকে ভাবি চাওক। আপোনালোকৰ ইয়াৰ সময় আৰম্ভ হৈছেই বাৰু। বন্ধুসকল, উত্তৰটো হৈছে জিকা। আপোনালোকে জানিছিলেনে বাৰু? পাৰিছিলেনে বাৰু? যদি পাৰিছে তেতিয়াহ'লে কমেণ্টত লিখি দিবচোন পাৰিছিলোঁ বুলি। বন্ধুসকল, ৭ নম্বৰৰ সাঁথৰটো হৈছে দিনত থাকে পৰি, ৰাতি থাকে চৰি, আগত আন্ধাৰ পিছত পোহৰ, থাকে ধিমিক ধামাক কৰি। উত্তৰটো বাৰু পালেনে আপোনালোকে বিচাৰি? উত্তৰটো হ'ব জোনাকী পৰুৱা। আপোনালোকেতো চবেই জোনাকী পৰুৱা দেখিয়ে থাকে। বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে বা ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ সাঁথৰৰ ভিডিঅ'সমূহ আগলৈকো পাই থাকিবৰ বাবে। গতিকে আজিলৈ আহিছোঁ।